হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱী এখন আজি প্ৰথমবাৰৰ বাবে আকৌ আমি দৌৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব বলক। মাই গড, ইফালে ৰানিং কৰি আছে, ইফালে লং জাম্প মাৰি আছে। মই ৰানিং কৰি কিনি গৈ আছোঁ এতিয়া। আমি এতিয়া জিৰণি লৈ আছোঁ। ইফালে আছে আচলতে ভিডিঅ'টো শ্বুট কৰাটো অলপ মোৰ লেট হ'ল, মানে মোৰ আহি পোৱাটো অলপ দেৰি হ'ল। সেইকাৰণে এক ৰাউণ্ড পিছতে মই ভিডিঅ'টো শ্বুট কৰিছোঁ। চ' চাই ল'ব আপোনালোকে। কাপোৰ দুগদান কাপোৰ চাই মানে ক্লিয়াৰ হোৱা নাই অৱস্থাটো। তাকে লৈ চাওঁচোন কিমান দৌৰে। কেইপাক মাৰিবি চাই দিয়াচোন। ৱাইড এংগল থাকিলে তেতিয়া চবটো ফ'কাছ হয় না। তো আহি পালেগৈ দেখোন। বেছি জুম কৰিলে মানে দেখা নাপায়। মাৰাটান ভিডিঅ' কৰি ভাল লাগিছে কিন্তু দেই, বিগ স্পীডৰ লগত জাষ্ট ৰোটেটেই কৰিব লাগে। মানে সেইটো চাইটলৈকে মানে ঢুকি নাপায়গৈ, একদম ব্লাৰ হৈ যায়গৈ। চকামকা চকামকা ক'ত পাই গ'লগৈ মানুহটো। কেমেৰা আছে, কিবা এটা আছে নেকি, ইমান ফ'কাছ হোৱা নাই যে। ফাটিছেতো, কিবা এটা বস্তু এটা আছে নেকি। তিনিপাক কমপ্লিট হ'ল ন? মোৰ ইয়াত 2 পাকেই হৈছে। এপাক আগতীয়াকৈ কৰিছোঁ। মাই গড, ইমান ঠাণ্ডাত কেনেকৈ দৌৰিছোঁ। এইটো পানীটো চা না, মই কৈছোঁ নহয় কমপ্লিট নহ'ব। নাই কেমেৰাটো কি হৈছে আজি বাৰু, ব্লাৰ হৈছে যেন। ব্লাৰ হৈছেতো। একদম দেখা নাপায়, একদম মই জুম কৰি আছোঁ। আজি কেমেৰাটো কি হৈছে জানো, ব্লাৰ হৈছে। ঐ মাই গড, ভিডিঅ' এটা কৰি চাইছোঁ মানে এতিয়া এতিয়া 5বাৰ ৰাউণ্ড ন? মোৰ ইয়াত 4বাৰেই হৈছে। এনেই কৰি চাইছোঁ মানে দৌৰি চাইছোঁতো। আজিনো কেনেকৈ ইয়ালৈ আহিফালে। আচ্ছা, এইটো আমাৰ ফিল্ডটো অলপ ফেমাছ হৈছে ন? ফেমাছ হৈছে ন? এইটোৱে ফিল্ড অলপ সৰু আছে বাৰু, 320 আছে, 10 পাক মাৰিব লাগে। এইটো মানুহটো দৌৰে 11:30 মানতে সোমাই যায় নেকি। মোহন বোলো আৰু ভৰি নাই, ইহঁতে পথাৰত তাতে দৌৰে। আমাৰ ইয়াতো আহে, এইটো 12খনমান গাঁৱৰ পৰা আহে টোটেলি। মই এদিনা হিচাপ কৰি চাইছোঁ, এইটো 11-20 25-ত সোমাব এইটো মানুহটো।
দুনাম নই কাম মানে এরকম তিন না পুরো ডুবুরি আছে নাই ব্লগ নহয় মই ভিডিঅ' কৰি দিছোঁ মই এনেই আহোঁ আৰু 13-14 নাই আৰু মোৰ টাইমে চোৱা নাই কমপ্লিটেই কৰিব পৰা নাই এইটো 10 পাক মাৰিব লাগে তিনিবাৰ কেমেৰাটো কি হৈছে ব্লাৰ হৈছে এতিয়া তই কেইবাৰ হ'ল 6বাৰ হ'ল নেকি কেমেৰা ব্লাৰ কা এইটো কিবা এটা আছে বেক চাইডত ব্লাৰ হৈছে কেইবাৰ কি কাउने 6 পাক হৈছে নেকি এতিয়া কেইপাক হ'ল ইয়াৰ 6 পাক হৈছে নেকি মোৰ ইয়াত 5 পাকে হৈছে মানে মই এপাক পিছতে এইটো ভিডিঅ'টো কৰিছোঁ তেতিয়া মই আহি পোৱাই নাছিলোঁ ব্লাৰ নহ'লে ভাল হ'লে লং জাম্পটো অলপ কমি আছে নহ'লে মানুহটো ঠিকে আছে অলপ কম আছে ইহঁতি দৌৰা জুই আৰু ইহঁতক নকবি আৰু ইহঁতক সুধি লাভ নাই ইহঁতে 11 মানতে সোমাইছে নাই বুলি ক'লে 11:30 আৰু একদম কমতো বেছি হ'লে মানে 11:03-4 গানটো অলপ অফ কৰি দিয়াচোন ছেভেনে হ'ব চাগে মোৰ ইয়াত 6 হৈ গ'ল প্ৰথমৰ পৰা ৰেকৰ্ড কৰিব পাৰিলে ভাল আছিলে কিন্তু গৈ পাইছোঁৱে আজিৰ দিনটো কিয় বাৰু কেমেৰাটো ব্লাৰ হৈছে বাৰু কেমেৰাত কিবা এটা লাগি আছে নেকি ব্লাৰ হৈছে তাৰ লগতে দৌৰিবলৈ মন আছে বোলে মানুহটো ইজন আমি দুজন আকৌ আহিয়ে পোৱা নাছিলোঁ ৰাতিপুৱা এইটো ইয়াতকৈ আৰু বেছি দৌৰিব পাৰিছিল চাগে ন লগা পিক আপ লগা লাষ্ট পাক নেকি মোৰ ইয়াত 8 মিনিট 40 ছেকেণ্ড হৈ গ'ল জানো কিমান পাক হ'ল জানো 7 নে 8 ৰানিং হৈছে চাগে 8 কমপ্লিট হ'ব ন মোৰ ইয়াত 7 পাক হৈছে প্ৰথমৰ পৰা ৰেকৰ্ড কৰিব পাৰিলে ভাল আছিলে কিন্তু আমি হ'লেতো মৰি যাব আৰু ইমান স্পীডত দৌৰিম সন্দেহ চাইছ মানুহটো কেনেকুৱা লাষ্ট পাক নেকি চাউণ্ড হৈছে কিন্তু লাষ্টটো পাক নেকি এতিয়া ন আৰু এপাক আছে চাগে এইটো লাষ্টটো নেকি
অনাতকৈ ননাটোৱে ভাল হ'ব ন এইটো লাষ্ট পাব বাৰু এইটো মাৰি কিনি এইটো লাষ্টটো এতিয়া লাষ্ট হ'ব আৰু এইটো কমপ্লিট অ' মাই গড মোৰ ইয়াত 10